हेलो एंड नमस्कार मैं साजिनाई पिता चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে। বৰ্তমান মোৰো ভালে। এতিয়া মই আছো কুমচাং বাগানত তাইকুটি কুমচাঙত আছো। ইয়াত আজি ফুৰিব আহিছো ভিন্ডৰ ঘৰত বা ভিন্ডৰ ঘৰত। এইফালে আছে বাগানখন, এইফালে কোৱাটাৰ আছে। আপোনালোকে ভিডিওটো একেবাৰে শেষলৈকে চাই যাব আৰু আজি সন্ধিয়াটো কেনেদৰে আমি পাৰ কৰোঁ সেইটো দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই যাব ভিডিওটো একেবাৰে শেষলৈকে। যদি ভিডিওটো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেললৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মই দিয়া ভিডিওসমূহ আপোনালোকে অতি সোনকালে পাব। আৰু এতিয়া আমি তিনিটাই ফুৰিবলৈ আহিছোঁ। এইফালে মাই চিষ্টাৰ, ইয়েহে ভাগিন পোৱালি। এতিয়া ভিডিওটো একেবাৰে শেষলৈকে চাই যাব আৰু আজি সন্ধিয়াটো আমি কেনেদৰে পাৰ কৰোঁ সেইটো আপোনালোকে চাই এনজয় কৰিব। এতিয়া বাই বাই। অকমান চাওগে বাগানবিলাক ধুনীয়া। আমাৰ ঘৰৰ ওচৰত তেনেকুৱা কোম্পানী বাগান নাই বাৰু, সেইকাৰণে দেখি নাপাওঁ। আমি কুমচাঙত আহি চাইছোঁহি। কুমচাঙৰ বাগানলৈ ফুৰিবলৈ আহিছোঁ। বা ঘৰত ফুৰিব আহিছোঁ। এতিয়া ফুৰিব এতিয়া বাগানখনো অকণমান চাই যাম আৰু ফুৰি যাম। আন্ধাৰে হ'ব হ'লে ভালকৈ উঠা নাই, কিবা ধোঁৱা টাইপ উঠিছে। কিন্তু আগত ওলাই আহিব পৰা হ'লে ধুনীয়াকৈ দেখাবলৈ হ'লে ধুনীয়া হৈ আছিলে, কিন্তু ইমানে ৰ'দ নহয় নোৱাৰি ওলাই আহিব। সেইকাৰণে বহি দিলোঁ। এতিয়া আৰু আহিছোঁ। আজি বাইঘৰত আহিছোঁ আমি। ৰাতি খাম আৰু আগফালে ফুৰিব যাওঁ। এতিয়া 6টা বজিলে 3 মিনিট বাকী আছে, বহুতেই আন্ধাৰ হৈ গৈছে। আমাৰ ইয়াৰ ইনষ্টাগ্ৰামত ভিডিঅ' সন্ধিয়াৰ টাইমত অকণমান ওলাই আহিছোঁ। ধুনীয়া সেউজীয়াৰ মাজেৰে নিজকে অকণমান ফ্ৰেছ কৰিছোঁ। ইমান মন ভাল লাগে নহয় এনেকুৱা সেউজীয়াৰ মাজেৰে সময় অতিবাহিত কৰিবলৈ, বহুত ভাল লাগে। কোনে কোনে ভাল পায় ক'বচোন। এয়া হৈছে আমাৰ ভাগিন, একদম আমাক পাই ইমানেই ফূৰ্তি নহয় ক'বই নালাগে। নাচি বাগি কি কৰি ফুৰিছে। সন্ধিয়াৰ সময়টো অকণমান দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। চাহ বাগানৰ মাজে মাজে ঘূৰি ফুৰি আহি এতিয়া চাহ বনাব লৈছোঁ। চাহৰ লগত আছে ক'লা বৰা চাউলৰ পিঠা, তেল পিঠা বনাই আছোঁ। বাই একেবাৰে পাকঘৰ এৰি দিছে আমাক, আমি দুজনীয়ে ধুনীয়াকৈ বনাই আছোঁ। বাহিৰত ধুনীয়াকৈ গোটেইকেইজনে বহি ধুনীয়াকৈ চাহ খাব লৈছোঁ। গাখীৰ চাহ আৰু তেল পিঠা আমাক কোনে পায় আৰু। এয়া হৈছে আমাৰ বা, ভিনদেউ, ভাগিন দুটা। এটা 9ত পঢ়িছে, এটা ক্লাছ 3 নে 4 আছিলে। এয়া ভণ্টি। হাঁহৰ মাংস বনাই আছোঁ মই আজি বা ঘৰত। এইফালে এইখিনি ৰেডি হৈ গৈছে, আমি সকলোৱে ধুনীয়াকৈ খাম। চাই যাওক ভিডিঅ'টো একেবাৰে শেষলৈকে। ইজনী মোৰ লগত লাগি আহিলে আৰু পাছে লাগি আহিলে মোৰ লগত। আনিবলৈ মন নাছিলে ইজনী। এয়া বাগানৰ কোৱাটাৰটো বাইদেৱে কেনেদৰে সজাই আছে। তেওঁৰ আপোন ঘৰখন চাওক, অকণমানকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ বাহিৰে ভিতৰে। এয়া আছে ভাগিনৰ পুৰস্কাৰসমূহ। তেওঁ কুইজ কম্পিটিশ্যনত যোগ কৰে। প্ৰায় কম্পিটিশ্যনত গ'লে তেওঁলোকে প্ৰাইজ পাই আহেই, কোনোবা এটা নহয় কোনোবা এটা পজিশ্যন লৈ আহেই। সেইবোৰ ধুনীয়াকৈ তাৰ নিজৰ টেবুলতে সজাই লৈছে। এয়া হৈছে ৱাল ড্ৰয়িং, ডৰেমন ভাগিনে কৰিছে ডাঙৰটোৱে। এয়া হৈছে ৱালত অকণমানকৈ নিজে চেষ্টা কৰিছে আৰু। এতিয়া আহিছোঁ আমি পিছফালে কি আছে চাওকচোন। এয়া হাঁহ, কুকুৰা, গৰু, ছাগলী। এইটো ছাগলীৰ গঁৰাল হয়। এইফালে গৰুৰ গোহালি, হাঁহৰ গঁৰাল সকলোবোৰ আছে।
এইজনী হৈছে বাৰ ধুনীয়া কলি বাইজনী। এইখন বাৰীখন হৈছে, বাৰীত অলপ ঘাঁহো আছে, এইফালে ভেকুৰী গছ, ৱালত পাণ লগাই থৈছে, এইফালে আছে আৰু কাজি নেমু, গোল নেমু, কচু, এজোপা ছজিনা গছ আছে, মধুৰিআম, গোটেইবোৰ আছে। মানে গাঁৱৰ এখন বাৰীত যিমান বস্তু পোৱা যায় নহয়, সকলোবোৰ বাই ধুনীয়াকৈ তাৰ সেই সৰু বাৰীখনতেই সজাবলৈ চেষ্টা কৰিছে। এয়া হৈছে ধান জলকীয়া, মানে আমি কণ জলকীয়া বুলি কওঁ। এইফালে সিহঁতৰ তিয়ঁহ গছ, এইফালে ধানৰ খেতিও কৰে। ধান খেৰবোৰ ধুনীয়াকৈ থৈ দিছে গৰুৰ কাৰণে, 1 বছৰৰ কাৰণে হৈ যাব। এইখন হৈছে বাগানখন, কুমচাং বাগানখন, দিনৰ পৰিৱেশ অকণমানকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ।